হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যিকোনো পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। নতুনকৈ গঠিত হোৱা 2024 চনৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁলোকৰ বিভাগসমূহ। মই ইয়াতে বিভাগসমূহৰ নাম আৰু ব্যক্তিসকলৰ নাম ক'ম। নৰেন্দ্ৰ মোদী, তেখেতে হৈছে প্ৰধানমন্ত্ৰী। ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ। নেক্সট হৈছে ৰাজনাথ সিং হৈছে প্ৰতিৰক্ষা মন্ত্ৰী। অমিত শ্বাহ হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী। নীতিন জয়ৰাম গাডকাৰী হৈছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী। জগত প্ৰকাশ নাড্ডা হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰী। শিৱৰাজ সিং চৌহান হৈছে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী। নিৰ্মলা সীতাৰামন হৈছে বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী। ডক্টৰ সুব্ৰমণ্যম জয়শংকৰ হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। মনোহৰ লাল হৈছে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু শক্তি মন্ত্ৰী। HD কুমাৰ স্বামী হৈছে গধুৰ উদ্যোগ মন্ত্ৰী আৰু তীখা মন্ত্ৰী। পীযুষ গোয়েল হৈছে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী। ধৰ্মেন্দ্ৰ প্ৰধান হৈছে শিক্ষক মন্ত্ৰী। জিতেন ৰাম মাঞ্জি হৈছে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী। ৰাজীৱ ৰঞ্জন সিং উৰ্ফে লালন সিং হৈছে পঞ্চায়তী ৰাজৰ মন্ত্ৰী আৰু মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰী। সৰ্বানন্দ সোণোৱাল হৈছে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী। কিঞ্জৰাপু ৰামমোহন নাইডু হৈছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী। প্ৰহ্লাদ যোশী হৈছে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু নতুন আৰু নৱীকৰণযোগ্য মন্ত্ৰী। চিৰাগ পাছোৱান হৈছে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী। CR পাটিল হৈছে জলশক্তিৰ মন্ত্ৰী। G কিষাণ ৰেড্ডী হৈছে কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী। মনসুখ মাণ্ডাভিয়া হৈছে শ্ৰম আৰু নিয়োগ মন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী। অন্নপূৰ্ণা দেৱী হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী। তো বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।